বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ যাতে খবৰ ভাল হয় দিনটো শুভ হৈ যায় তাৰে কামনা কৰিছোঁ। মোৰ খবৰো ভালে আৰু আপোনালোকৰো ভালে যাওক তাকে কামনা কৰিছোঁ। আৰু আজি এটা আহিছোঁ নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'টো আপোনালোকে চাব বুলি আৰু আদৰি ল'ব বুলি আশা থাকিল। আৰু লগতে ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গৈ আছোঁ আজি পলাকবাৰীত আৰু পলাকবাৰীত মানে মোৰ এটা কাম আছে, তাতে যাম। আপোনালোকেও যাই থাকক মোৰ লগত আৰু চাই থাকক। মই পলাকবাৰী আহিলোঁ আৰু পলাকবাৰীত মানে এটা কামৰ কাৰণে আহিছোঁ। এজনী মাহী হয়, হাই কৈ দিয়া, নমস্কাৰ। আৰু এতিয়া কামটো কি কাম আপোনালোকক দেখাই আছোঁ। মই মিচিনত বহি আছোঁ, এতিয়া চাব নেকি? এনেই বহি আছোঁ। চেষ্টা কৰি আছোঁ মাহী চিলাই কাম কৰি আছে আৰু আমি ইয়াতে তাৰমানে চিলাই মেচিন শিকিম, মানে কাটিং শিকিম। এইটো ৰুমটো কেনে লাগিছে আৰু আমাৰ খুৰাই কাম কৰি আছে। বৰষুণ আহি আছে, এতিয়া বৰষুণত ফচি গ'লোঁ আমি। ইয়াৰে কামখিনি প্ৰায় হ'লেই, ইটান কিন্তু ফচি গ'লোঁ। মই পলাকবাৰীৰ পৰা আহিলোঁ, আহি অলপ বহি ৰেষ্ট লৈ ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ। মানে মই কি কাৰণত গৈছিলোঁ তো আপোনালোকে গমেই পালে কি কাৰণত গৈছিলোঁ। আৰু এতিয়া আহি ভাত পানী খাওঁ, ভাত পানী খাই অলপ ৰেষ্ট লওঁ। এতিয়া অলপ আহি বহিলোঁৱে, এতিয়া ভাত পানী খাই ৰেষ্ট লওঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। আৰু এই ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিবোৰ নতুনকৈ আহিছে সেইবোৰে ছাবস্ক্ৰাইব কৰি দিব। আৰু কালি এটা ভিডিঅ' আহিব চাগে, যদি আহে তেতিয়াহ'লে আপোনালোকে চাব নাপাহৰিব। ঠিক আছে, আজিৰ কাৰণে বাই।